ভেৰি গুড মৰ্ণিং টু এভৰিৱান। মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আমি আজিৰ ব্ৰেকফাষ্টটো এনেকৈ কৰিব লৈছোঁ। ব্ৰেকফাষ্ট মানে আৰু বাতিত লাল চাহ খালে কি ব্ৰেকফাষ্ট হয় নাই, ৰাতিপুৱাৰ চাহ খাইছোঁ। ছোৱালীজনীয়ে জামখিনি পাই কৰিছে এয়া হৈছে। হ'ব হ'ব, কি লগালা তোক কোৱাচোন, কি লগালা? লিপষ্টিক কি লগালা? এইবোৰ গোটেই বেডশ্বীটত লগালা, এইবোৰ গোটেই বেডশ্বীটত লগালা। আমি বেলেগ এফালে থাকোঁতে ছোৱালীজনীয়ে কৰিলে এইবোৰ। কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে? কিমান ধুনীয়া লাগিছে? ডিঙিত লাগিলে আকৌ। তাৰপিছতে আকৌ গোটেই হাত মুখবোৰ ধুৱাই তাইক কিবা এটা খাবলৈ দিলোঁ। তাৰপিছতে এয়া ৰাতিপুৱাই চুলিখিনি ধুলোঁ। ইমান বেছি গৰম উঠিছে নহয়, চাওকচোন বাহিৰলৈ ৰ'দটো। তাৰপিছত তাই এইটো যি টি কৰি আছে। তাৰপিছত তাইলৈও আজি খিচিৰি কেইটামানকে বনাই ৰাখিছোঁ মই। আপোনালোকৰ ফালে গৰম কেনেকুৱা জনাব দেই। হয়, একদম আজি ছোৱালীজনীয়ে সদায় দেউতাকৰ লগত গৈ জুচ এটা খায়। আজি মই কৈছোঁ বোলো ময়ো আমুল কুল এটা খাম দেই বোলো। সেইটো কাৰণে ময়ো আমুল কুল এটা খাবলৈ লৈছোঁ। একদম মানে কিমান ডিগ্ৰী চেলচিয়াছ হৈছে এইবোৰ চোৱা নাই আৰু ইমান বেছি গৰম উঠিছে নহয়। ঠাণ্ডা এটা খাই দিলে ভাল লাগে আৰু দেখুওৱা পিচ মটৰটো। মটৰ কোনটো? পিচ কোনটো পিচ? এইখিনিতে এটা কথা কৈ লওঁ দেই, আপোনালোকক সৰু ল'ৰা ছোৱালীক শিকোৱাৰ মানে প্ৰথমতে শিকোৱা এটা বুদ্ধি হ'ব পাৰে এইটো, যে ঘৰৰ য'ত ত'ত বেৰত এনেকুৱা ধৰণৰ কথাবোৰ লগাই ৰাখি সিহঁতক মাজে মাজে দেখুৱাই থাকিব পাৰে। আৰু গ্ৰেপছ হৈছে ধুনীয়া হৈছে। আৰু জলকীয়া তাৰপিছতে এয়া দুপৰীয়াৰ ভাত সাজ দেখুৱাই আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইবো কৰিব দেই।